ড্ৰোনৰ জৰিয়তে তিনিবাৰকৈ আক্ৰমণ আলফা স্বাধীনৰ শিবিৰ আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ দুজনকৈ সদস্য আহত হোৱাৰ কথা স্বীকাৰ কৰিছে আলফা স্বাধীনে সত্য কালি এই আক্ৰমণবিলাক হৈছিলে প্ৰথমে 4:10 প্ৰথমটো হৈছিলে এটো বিস্ফোৰিত হৈছে আৰু দ্বিতীয়টো হৈছে 4:12 এটো বিস্ফোৰণ হৈছে 3 নম্বৰ যেটো পলাইছিলে 4:20 এটো বিস্ফোৰণ হোৱা নাই নহল আৰু ক্ষয়ক্ষতিত আমি কৈছে আমাৰ সামান্য দুজনৰ আঘাত আমাৰ সদস্য দুজনৰ অলপ আঘাত পাইছিলে আঘাত মানে সামান্য আঘাত কোনো ধৰণৰ সিৰিয়াসনেস নাই বা কোনো ধৰণৰ ভাবিবলৈ একো নাই এটো সাধাৰণ বাদ বাকি এটো গোটেই আমাৰ সদস্যসকলে যেটো লক্ষ্য কৰিছে এংগলটো হৈছে অৰুণাচলৰ পৰা আহিছে বুলি এটো খুব যদি হয় বা এয়াৰ মাইলটো হ'ব 10 কিলোমিটাৰ হ'ব 10 কিলোমিটাৰ হ'ব নট 10 কিলোমিটাৰটো বেছি নহব এয়াৰ মাইলটো এনেকুৱা ডিসটেন্স বুলি এয়াৰ মাইলটো আৰু এটো পকাইছে ভাৰতীয় দখলদাৰী বাহিনীয়ে কৰিছে এটো কি কাৰণে কৰিছে আৰু কি কাৰণে বুলি নহয় আৰু সেইটো আছে আমাক একেবাৰে নিষেধ কৰাই পৰিকল্পনা আছে আৰু এইটো তাৰ মাজতে আপোনাৰ কথাও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে কিছু আলোচনাৰ প্ৰসংগ বা কিছু নৰমপন্থাৰ গোটেই প্ৰক্ৰিয়াটো চলি আছিল তাৰ মাজতে এনেকুৱা ধৰণৰ ঘটনা কিয় সংঘটিত হ'ব পাৰে বা তাৰ কাৰণ কেনেকুৱা ধৰণৰ হ'ব পাৰে কাৰণ এটো হ'ব পাৰে কাৰণ দেখাইছে এটো হয়তো সাব ষ্টেণ্ডাৰ্ড ভয় খুৱাই পেপুৱা লগাই আলোচনাত বা বহিব লাগে বা বহুৱাবলৈও বিচাৰিছে আৰু কিছুমান হয়তো ইয়াৰ বিৰোধও থাকে যেনেকৈ আমাৰ বা প্ৰথম পিচিজি তিনলানি সময়তে যেটো একে ভাল এটা সুন্দৰ এটা আলোচনা হৈ থকা সময়তে আমাৰ 8 জন ল'ৰাক হত্যা কৰিছে এই এনে পৰিকল্পনা এইবিলাক পৰিকল্পনা থাকে দখলদাৰী বাহিনীয়ে কেতিয়াও ইহঁতে অসমৰ এটা মানে স্থায়ী সমাধানৰ যেটো সংঘাত চলি আছে স্থায়ী সমাধানটো নিবিচাৰে আৰু বিশেষকৈ সিকিউৰিটি যিসকল ভাৰতীয় সেনা বাহিনী হোক বা অন্যান্য এই কম্পনী বিলাকত জড়িত আছে এইটো এটা অসমত থকা মানে ইহঁতৰ কাৰণে বিভিন্ন উপাদান বিলাক পাই থাকে ঘৰ চলিবৰ কাৰণে অৰ্থনৈতিক যিবা উপাদান বিলাক আছে বক্ৰ পথে ইহঁতি আয়োজন মানে কি কয় আয় কৰিব পৰা ইয়াতে অসমখন ভৰপুৰি বিশেষকৈ অসমখনে নহয় গোটেই আমাৰ ওয়েছা অঞ্চলতে এইটো ব্যৱসায় চলি আছে সেনা হোক বা অন্যান্য যিবিলাক সিকিউৰিটি কনচাৰ্ন সিকিউৰিটিৰ লগত জড়িত আছে সেই ব্যক্তিসকলে ইয়াৰ পৰা প্ৰচুৰ টকা পইচা কমাব পাৰে আৰু যিসকলে ইয়াত আছে অসম পুলিচে হওক বাহিৰৰ পৰা অহা বা ভাৰতীয় সেনা বাহিনী হওক BSF আসাম ৰাইফল সকলোৱেটো ইয়াৰ পৰা কমাই লৈ গৈছে এইটোতো আৰু সৰ্বজন বিদিত আৰু সেইকাৰণে এইটো ভাবিছো যদি কেনেবাকৈ এটা কিবা আলোচনা মাধ্যমে যদি কিবা এটা মানে এইটো এই যেটো সংঘাতটো যে পৰে তেতিয়ালে ইহঁতৰ আৰু এটা মানে সহজে ধন ঘটাৰ পাত্ৰি পৰি যাবতো এইটো কাৰণে প্ৰায় কৰে সেনা বাহিনীক আগৰ পৰা কৰি আহিছে এইবিলাক এতিয়াও এইটো একেজন পাইছে এই ডিজাইনটোৱে আকৌ ইহঁতে প্ৰয়োগ কৰিছে